না ভাত খাইছা ফ্ৰেণ্ডছ এয়া স্কুলৰ পৰা আহি পালোঁ আহিয়ে আমাৰ মাইনাই এয়া মোৰ বেগ লৈ গৈছে কি আনিছোঁ চাবৰ কাৰণে কি আনিছোঁ যাওঁ সদায় তাই স্কুলৰ পৰা আহোঁতে কিবা আনিব লাগে বহুত ভাগৰ লাগি গৈছে গতিকে আজিৰ ব্লগটোত মই ভাবিছোঁ আপোনালোকক মই স্কুলৰ পৰা অহাৰ পৰা সন্ধিয়ালৈকে কি কৰোঁ সেইখিনি দেখুৱাম গতিকে ব্লগটো চাই থাকিব আৰু যদি ভাল পায় তেন্তে লাইক কৰিব লগতে আজি যদি প্ৰথমবাৰৰ বাবে আমাৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব ফ্ৰেণ্ডছ মই স্কুলৰ পৰা আহি গা পা ধুলোঁ গা পা ধুই এতিয়া পাকঘৰত আহিছোঁ এয়া পাকঘৰৰ অৱস্থা চাওক কি আছে এয়া আমাৰ খেতিৰ লাই দেই এওঁ চিঙি আনিছে বোলে দুপৰীয়া ভাত খাব আহোঁতে চিঙি আনি এয়া পিটিকাও বনাইছে এতিয়া মই ভাত খাম ভাত চাত খাইহে এইবিলাক আকৌ চিজিল লগাম তেওঁলোকে ভাত খালে মাইনা আৰু এওঁ ভাত চাত খাই পেলাই পাকঘৰৰ অৱস্থা এয়া কৰি থৈ দিছে এতিয়া মই ভাত খাই লওঁ ভাত চাত খাইহে এইবিলাক চিজিল কৰিম এতিয়া টাইম কিমান হৈছে টাইম 3টা হৈছে গাখীৰ গৰম দিছোঁ গাখীৰো আহি পালে এতিয়া ভাত খাই লওঁ প্ৰথমতে এনে বন্ধ কৰিম দে এতিয়া মই ভাত খাব ওলাইছোঁ ভাত চাত খাই আজৰি হৈ এয়া কিটচেন চাফা কৰাত লাগি গৈছোঁ কিটচেনটো আচলতে চাফা হৈ থাকিলে মনটোও ভাল লাগি থাকে আৰু কোনোবা পটকৈ আহি গ'লেও দেখাটো ভাল দেখা হৈ থাকে যিহেতু মোৰ কিটচেনটো ড্ৰয়িং ৰুমৰ ওচৰতে সেইকাৰণে মই যিমান পাৰোঁ চাফা কৰিয়ে থৈ দিওঁ এতিয়া বাচনখিনিও একেবাৰে ধুই থলোঁ নহ'লে এইখিনিও আৰু জমা হৈ থাকিব গৈ কেতিয়াবা অৱশ্যে সন্ধিয়াও ধুওঁ এই বাচনখিনি যদি বহুত বেছি ভাগৰ লাগে আৰু বহুত বেছি ভাগৰ নালাগিলে একেবাৰে খাই লৈ আজৰি হৈ বাচনখিনিও ধুই থৈ দিওঁ মই বাচন চাচন ধুই আজৰি হ'লোঁ আৰু বহুত কাম আছে সেইবিলাক কাম পিছত কৰিম এতিয়া অকণমান শুই ল'ম বহুত ভাগৰ লাগি যায় স্কুলৰ পৰা অহাৰ পিছত নুশুলে নহয়ে গৈ মই সদায় শুওঁ মাইনাও শুৱে তাইও 2 ঘণ্টামান শুৱে মই 2 ঘণ্টা নুশুওঁ বাৰু অকণমান সময় শুই ল'লে গাটো ভাল লাগে উঠি পুনৰ কাম কৰিবৰ কাৰণে এনাৰ্জি পোৱা যায় এইজনী আমাৰ কান্দিছিলে অকণমান আজি পিটন খাইছে দুষ্টামি কৰাৰ কাৰণে চৰি দে শুই গৈছে ঠিক আছে ফ্ৰেণ্ডছ এতিয়া শুই লওঁ দুয়োজনীয়ে তাৰপিছত আপোনালোকৰ লগত পুনৰ লগ পাম চৰি কৈছোঁ দে কাণত ধৰি চৰি কৈছোঁ চৰি দে চৰি কৈছোঁ তথাপিও নহ'ব বোলে ঠিক আছে ফ্ৰেণ্ডছ শুই লওঁ তাৰপিছত আপোনালোকৰ লগত পুনৰ কথা পাতিম এতিয়া মই টোপনিৰ পৰা উঠি মুখ চুখ ধুই প্ৰথমতে পানী খাই লৈছোঁ তাৰপিছত অকণমান চুলিখিনি আঁচুৰি লৈছোঁ বহুত জট হৈ যায় শোৱাৰ পিছত এবাৰ আঁচুৰি ল'লে ভাল হৈ থাকে চুলিখিনি এতিয়া মই আপোনালোকক দেখুৱাব ওলাইছোঁ এয়া মোৰ ঘৰৰ অৱস্থা কি হৈছে দেখিছে স্কুলৰ পৰা অহাৰ পিছত মাইনাহঁত খেলি খেলি এনেকুৱা কৰি থৈ দিছে এতিয়া মই এই সকলোখিনি যিমান পাৰোঁ পটাপট চিজিল লগাওঁ লগে লগে চিজিল কৰি নথলে পিছত আকৌ বহুত বেছি হৈ যায়গৈ সেইকাৰণে মই যিমান পাৰোঁ এইবিলাক কাম কৰি থৈ দিওঁ অকণমান সময় পালে তেতিয়া ঘৰটো বহুত ডিচিপ্লিন দেখা হৈ থাকে নহ'লে যদি ভাবোঁ একেবাৰে দিনটোৰ শেষত কৰিম তেনেহ'লে বহুত লেতেৰা হৈ থাকে সেইকাৰণে দিনত বহুতবাৰ ঘৰ চিজিল লগাবলগীয়া হয় মোৰ এতিয়া মই ৰুমটো সাৰি দিব ওলাইছোঁ ৰুমটো সন্ধিয়া নেসাৰিলেও হ'ব আৰু একেবাৰে সাৰি দিছোঁ এতিয়াই ৰুমটো সৰাৰ লগতে মই চাইডে চাইডে এই কুচন চুচনবিলাকো অকণমান জকাৰি দি গৈছোঁ সেইবিলাকতো ধূলি বালি হয় আৰু খেলি খেলি কিবা কিবি খেলা বস্তু পেলাই থৈ দিয়ে সেইকাৰণে সেইবিলাকো এবাৰ জকাৰি দিওঁ এতিয়া এয়া চাওক মোৰ ৰুমটোৰ লুকটো অকণমান ভাল লগা হৈছেনে ডিচিপ্লিন হৈছেনে
এয়া আমাৰ মাইনা শুই আছে। তাই প্ৰায় 2 ঘণ্টা সময় শুব আবেলি। সদায় তাই এনেকৈয়ে শুই 2 ঘণ্টা সময়, সেইকাৰণে মই অকণমান আবেলি টাইম পাই যাওঁ। এতিয়া মই এই এখন শাৰী উলিয়াই লৈছোঁ। এই শাৰীখন আজি পিকো কৰিম। বহুদিনেই হ'ল কৰিম কৰি কৰা হোৱাই নাই। বেলেগ কিবা কিবি চিলাই আছিলোঁ, সেইকাৰণে আজি শাৰীখন পিকো কৰিব ওলাইছোঁ। এইখিনি এই ব্লাউজৰ পিচ আছিলে, ইমান কমকৈ দিছে দেখিছেনে। মই ব্লাউজ নিচিলাও অৱশ্যে, কেৱল শাৰীখন বেলেগ ব্লাউজৰ লগত পিন্ধিম। এতিয়া মই এই দৰজাখন দেখিছেনে, তাত এখন কাপোৰেৰে এনেকৈ মাৰি দিম, নহ'লে মেচিনৰ শব্দ শুনি মাইনা উঠি আহিব, সেইকাৰণে এনেকৈ কাপোৰেৰে মাৰি দিওঁ মই। এতিয়া মই এয়া পিকো কৰিব ওলাইছোঁ। বেছি সময় নালাগে, অকণমান সময়তে হৈ যায় আৰু একেবাৰে ইজি। মই কেতিয়াবা আপোনালোকক নিশ্চয় দেখুৱাম উষা মেচিনত কিদৰে পিকো কৰিব পাৰি। মোৰ হাৰ্ডলি 5-6 মিনিটতে শাৰীখন পিকো কৰা হৈ গৈছে। শাৰীখন পিকো কৰা হোৱাৰ পিছত এয়া ব্লাউজ এটা মই অকণমান সৰু কৰি লৈছোঁ। এই ব্লাউজখন মই শাৰীখনৰ লগত পিন্ধিম। অকণমান ডাঙৰ হৈছে মোৰ, সেইকাৰণে মই নিজে সৰু কৰি লৈছোঁ। এনেদৰে আমি যদি ঘৰতে মেচিন এটা লৈ লওঁ, তেনেহ'লে নিজে সকলো কৰিব পাৰোঁ। নহ'লে এই ব্লাউজখন সৰু কৰিবলৈ দিওঁতে মোৰ 30 টকা বা 50 টকা ল'লেহেঁতেন। মোৰ এয়া শাৰী পিকো কৰা হৈ গ'ল। অকণমান আপোনালোকক দেখুৱাওঁ দেই। ক'লা যে ভালকৈ দেখাই নাচাগে। এয়া পিকো কৰিলোঁ। আৰু ব্লাউজখনো চিলালোঁ, দেখিলে। এতিয়া সময় দেখিছে, ঘড়ী আহিছেনে ঘড়ীটো। এয়া 5:30 বাজি গৈছে। 5:35 হৈছে। মাইনাক মাতি দিওঁ। এইখিনি সময়তে মানে অকণমান সময় পাওঁ, তেতিয়াই কিবা চিলাবলগীয়া থাকিলে চিলাওঁ, আৰু অকণমান চিলাব লগা আছে, সেইখিনি পিছত চিলাম। এতিয়া এখন জাপি জুপি থৈ দিওঁ, তাৰপিছত মাইনাক মাতি। শাৰীখন কেনেকুৱা লাগিছে জনাব দেই। আগতে দেখুৱাইছিলোঁ, কালি পিন্ধিম এইখন, সেইকাৰণে মই ভাবিলোঁ আজিয়ে পটাপট অকণমান সময় উলিয়াই পিকো কৰি থৈ দিওঁ। এতিয়া বলকচোন মাইনাক মাতি দিওঁ। এইবিলাক বস্তু সামৰিবই আছে মোৰ, আৰু ইফালে মাইনাক উঠাই থাকোঁ, সেইফালে মই বস্তুখিনি সামৰোঁ। এতিয়া আহিছে ৰ, হাল্লা নকৰিবা। এতিয়া মাইনা টোপনিৰ পৰা শুই উঠাৰ পিছত তাইক মুখ চুখ ধুৱাই দিলোঁ। মই মুখ চুখ ধুৱাই ক্ৰীম চ্ৰীম লগাই এতিয়া চুলি ফনিয়াই দিওঁ। টিভি লগাই দিছোঁ। এতিয়া টিভি চাব তাই বহি বহি। এতিয়া মই তাইক গৰম পানী অকণমান খাব দিছোঁ। টোপনিৰ পৰা উঠাৰ পিছত ৰাতিপুৱাই হওক সন্ধিয়াই হওক এনেকৈ গৰম পানী খাবলৈ দিওঁ। তাইক টিভি চাবলৈ দি এইফালে মই সন্ধিয়াৰ ধূপ চাকি জ্বলাব ওলাইছোঁ। ধূপ জ্বলাওঁতে মই গোটেই ৰুমতে এবাৰ ঘূৰাই আনো ধূপটো, যাতে গোন্ধটো চাৰিওফালে বিয়পি যায় সদায়। ফ্ৰেণ্ডছ, চাকি বন্তি জ্বলোৱা হৈ গ'ল। এতিয়া মই মাইনাৰ কাৰণে খাবলৈ কিবা বনাওঁ। আমাৰ এওঁ অফিচৰ পৰা এতিয়াও অহা নাই। মই পিছত খাম, প্ৰথমতে মাইনাক খুৱাই লওঁ। তাৰ কাৰণে চুজি বনাওঁ বুলি ভাবিছোঁ। এতিয়া মই মাইনাৰ কাৰণে এয়া চুজি বনাব ওলাইছোঁ। প্ৰথমতে ঘি দিছোঁ, ঘি দি পেলাই এতিয়া এয়া চুজিখিনি দিছোঁ। অকণমান সময় লৰাই ভাজি দিম। অকণমান বেছিয়ে দিছোঁ, আমিও খাব পাৰিম যাতে। আৰু এতিয়া তাত সোৱাদ অনুসৰি চেনি দিছোঁ। চেনি অকণমান বেছি খাই মাইনা, সেইকাৰণে চেনি অকণমান বেছি দিব লগা হ'ল। এতিয়া এইখিনি লৰাই ভাজি আছোঁ। অকণমান ভজা হোৱাত তাত মই গাখীৰ দি দিম। এতিয়া কেৱল গাখীৰেৰে বনাইছোঁ, পানী চানী একো দিয়া নাই। গাখীৰেৰে বনালে খাই বৰ টেষ্টি লাগে। এয়া আমাৰ মাইনাৰ কাৰণে চুজি ৰেডি হৈ গৈছে। এতিয়া তাইক দিমগৈ এইখিনি খাবলৈ।
এতিয়া মই মাইনাক চুজি খুৱাই আছোঁ। তাই টিভি চাই আছে, চুজি খাই আছে। কেতিয়াবা নিজে খায়, কিন্তু কেতিয়াবা আকৌ মই খুৱাই দিব লগা হয়। প্ৰায়ে ময়ে খুৱাই দিব লগা হয়, নিজে কমকৈ খায়। ফ্ৰেণ্ডছ, এইজনী আমাৰ এঞ্জেল চুজি খাই আছে, এইফালে টিভিও চাই আছে। গতিকে আজিৰ ব্লগটো ইমানতে সামৰিম। ব্লগটো চাই কেনে পালে প্লিজ জনাব, আৰু যদি ভাল পাইছে তেন্তে লাইক কৰিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে আমাৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। নেক্সট ব্লগত মই মোৰ ইভিনিংটো নাইট ৰুটিন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে নেক্সট ব্লগটো আপোনালোকে চাব, আৰু যদি ভাল পায় সেই ব্লগটো লাইক কৰিবলৈ নাপাহৰিব কিন্তু দেই। এতিয়া আহিছোঁ, আজি ব্লগটো ইমানতে সামৰিলোঁ। ব্লগটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই দিয়া।